हेलो फ्रेंड्स আকৌ এবাৰ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহি গৈছোঁ সো আজি আপোনালোকক দেখুৱাম এনেকুৱা এটা মেলা এবাৰলৈ দুবাৰ চাইছোঁ তো এবাৰ মোৰ লগত আছে এয়া অজয় ই আজিলৈকে মেলা চাই পোৱা নাই সো ইও গৈছে আমি আছো আমাৰ স্কুটি লৈ গৈছে আমাৰ मस्त जोक मारा रे ये हंस रे हलकट हंस দীপক আৰু আহিব আমাৰ ৰিতম দা সো ভিডিঅ'খন চাই থাকিব তো আহি পালোই গাইজ চাব পাৰে এয়া চাওক এনেদৰে মানুহে গৈ আছে মেলা চাবৰ কাৰণে এয়া চাওক আমাৰ ডিউক পাৰ হৈ গ'ল আমাৰ আগফেন্দি অবা কৰি গুচি গ'ল আমাৰ ডিউক সো এয়া আমিও বাইক লৈ আহিছোঁ আমাৰ পুৰণা বাইক সো ৰিতম দাই এয়া পালচাৰ বাইক লৈ গৈছে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকক এতিয়া মই দেখুৱাম আপোনালোকক বুঢ়ী মেলা কেনেকুৱা হয় বুঢ়ী মেলা এতিয়া চাই থাকিব ৰাইজ যিটো বুঢ়ী মেলা সেই জেগাত আপোনালোকক এতিয়া মই লৈ যাব চেষ্টা কৰি আছোঁ হা ব্ৰ এয়া চব এনেতে দোকান লাগিছে জেলেপি ৰাইজ জেলেপি যদি খায় পিছত খুৱাম জেলেপি জিলেপি খুৱাম গাইছ এতিয়া ইয়াত চাব পাৰে মেলা গাইছ চাব পাৰে আৰু কিছু পূজা ইয়াৰ এইফালে হৈ আছে পুখুৰী আছে পুখুৰী পাৰে পাৰে গৈ আছোঁ আমি এতিয়া চাব এই মোৰ ফ্ৰেণ্ডহঁতে আগত আছে এয়া শ্যামাকান্ত দেখাব চেষ্টা কৰিম এই পুখুৰী এইফালে পুখুৰীটো পাৰ হ'লেই আপুনি চাব পাৰিব বেলেগ এটা মন্দিৰ চ' ইমান ময়ো নাজানো কিমান হয় তো এইফালে লোকৰ ভিৰ চাব পাৰে এতিয়া মই এইফালে লৈ যাম পুখুৰী পাৰ কৰি আপোনালোকক আৰু এটা মেলা চ' ভিডিঅ'খন চাই থাকক চ' গাইছ চাব পাৰে এতিয়া আপোনালোকক আকৌ লৈ আহিছোঁ এইটো মেলালৈ এতিয়া এইডোখৰত এতিয়া হ'ব কালি আৰু চাব পাৰে গাইছ
সো গাইজ মই এতিয়া অলৰেডি পূজা আপোনালোকক দেখুৱালোঁ তো এতিয়া মোৰ দুজন ফ্ৰেণ্ড পাইছোঁ এতিয়া মই আপোনালোকক পূজাৰ কেনেধৰণে পূজাটো হৈছে কিমান দিনৰ পৰা হৈ আছে চ' তাকে মই এতিয়া আমাৰ দুজন এতিয়া ককাই লগ পাইছিলোঁ তো সেইটোৱে এতিয়া আপোনালোকক ক'ব চ' কওকচোন দাদা এই পূজাখন কিমান দিনৰ পৰা হৈ আছে আৰু বুঢ়ী পূজা মানে কি চ' বহুতে নাজানে মানে এই পূজাৰ বিষয়ে তো সেই বিষয়ে অকণমান আপোনালোকে বহলাই কৈ দিয়ক তেতিয়া আমাৰ ৰাইজে অকণমান জানিবলৈ ভাল পাব সুবিধা হ'ব আৰু পূজাটো কোনডোখৰত হৈ আছে একচুৱেলি লোকেশ্যনটো ভালকৈ কৈ দিয়ক যাতে নেক্সট আৰু কি মাহত হয় নেক্সটত যাতে আহিব পাৰে মানুহে তো কৈ দিয়ক তাকে অকণমান পূজাটো এইটো আমাৰ গাঁৱটো হৈছে 2 নং কলাফা বুলি কয় লখিমপুৰ ডিষ্ট্ৰিক্টত নাওবৈচা সমষ্টি ন নাওবৈচা সমষ্টি 2 নম্বৰ কলাফা বুলি কয় ঠিক আছে লাষ্ট ফালে মানে একচুৱেলি এই পূজাটো মানে বহুত বছৰ ধৰি হৈ আছে ধৰি লওক আপোনাৰ এইটো শুরু হৈছে আপোনাৰ 83 পৰাই ক'বলৈ গ'লে আৰু আগৰ পৰা হৈছে মানে বিশেষকৈ মন্দিৰ চন্দিৰ ভালকৈ নামঘৰ চব বনাই মানে 83 পৰা ষ্টাৰ্ট ভালকৈ আৰু হৈছে বিশেষকৈ পূজাটোৰ মানে বনদুৰ্গা বুলি কয় আমি বাঙালী ভাষাত মানে বেংগলী মানুহ মই আমাৰ বাঙালী ভাষাত মানে ময়ো বেংগলীয়ে হয় বুঢ়ী পূজা বুলি কয় মানে ঠিক আছে বুঢ়ী পূজা মানে এইটো বিশেষকৈ ক'বলৈ গ'লে বনদুৰ্গাৰ পূজা মানে বনদুৰ্গাৰ পূজা ন শিৱও থাকে একচুৱেলি মই দেখুৱাইছোঁ বাট শিৱ আৰু পাৰ্বতীও আছে বুঢ়াকৈ তাত দেখুৱাইছোঁ মই ভিডিঅ'ত তো তাকে এতিয়া যি দুৰ্গা আৰু কালী অসুৰৰ কিবা নৃত্য হ'ল তাকেও চালোঁ তো এইটোক আমাৰ বেংগলীত কালিকাজ বুলি কয় নেকি কালিকাজ বুলি কয় ন চ' এয়া আমাৰ লগত আছে আপোনাৰ নামটো কৈ দিয়া তোমাৰ মোৰ নাম জনাৰ্দন সেন ন এইজন দাদা আছিলে কি আছিলে দাদাৰ নাম হেমেন্দ্ৰ সেন না ঠিক আছে লগ পাই ভাল লাগিলে আৰু ৰাইজক আপোনালোকে ভালকৈ জনোৱালে তাৰ পৰা অশেষ ধন্যবাদ ঠিক আছে তো নেক্সট আৰু মোৰ আৰু এটা কথা আপোনালোকক অনুৰোধ তো মোৰ ৰাজু বিগ ব্লগছ বুলি চেনেল এটা আছে তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাকে ধন্যবাদ ঠিক আছে